জীৱনলৈ কোনোদিনে সুখ লাগিবই। এমুঠি অন্নৰ কাৰণে, এখনি বস্ত্ৰৰ কাৰণে আমি প্ৰতিদিনে হাহাকাৰ কৰিব লগা হয়। সন্তানৰ কথাটোৰ মুখ দেখি দেখি আজি মোৰ চকুৰ পানীৰে গংগা জল উঠিছে উঠলিতা। প্ৰতিদিন আমি দুখতে অতিবাহিত কৰিব লগা হয়। সেয়া সঠিকি প্ৰভুৰ ইচ্ছা। চকুৰ পানীৰে আমাৰ কথা আৰু তৃষ্ণা নিবাৰণ কৰিব লগা হয়। এয়াই লিখিলে নেকি ছবি এই বাক্যত স্বয়ং বিধাতাই সুশীলা ভাগ্যৰ লিখন কোনেও নোৱাৰে খন্দাব। এনে জীৱন আমাক প্ৰভুৱে দিছে। গতিকে তেওঁ আমাক যি পৰিস্থিতিতে ৰাখিছে সেই পৰিস্থিতিতে আনন্দ মনে থাকিব লাগে। বিধিৰ লিখন সুশীলা। সেইবাবে ভুঞ্জিছো আমি এনে দাৰুণ যন্ত্ৰণা। কিন্তু মোক কওকচোন না, আমাৰ জীৱনৰ পূৰ্বৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে?
মাত্র উন্নতি ঘটে তার তেতে স্বামী আপনার ক্ষতি কি নারীর জীবনের হৃদয়ের গোপাল ব্যথা আপনি আছি উপলব্ধি করিব পড়া নাই সন্তানের ক্ষুধাতুর মুখ দেখি দেখি কাঁদি কাঁদি কত বিলিপ্ত রজনী মই কৰিছো পাৰ তাক উপলব্ধি কৰিবলৈ আপুনি আজি অক্ষম মই আৰু সহ্য কৰিব নোৱাৰা হৈছো না আৰু মই সহ্য কৰিব নোৱাৰা হৈ পৰিছো ধৈর্য ধরা সুশীলা, ধৈর্য ধরা। জাতির ব্রাহ্মণময় মোর ধর্ম মানব জাতিক শিক্ষাৰো সৎপথ দেখুওৱা ক্ষুদ্ৰ স্বাৰ্থৰ বশীভূত হৈ কৃষ্ণৰ ওচৰত দান ভিক্ষা কৰাটো মোৰ ধৰ্মৰ বিৰোধ। সুশীলা, ইয়াকে মাত্ৰ তুমি জানি পোৱা সংসাৰৰ কোনো জীৱই পৃথিৱীৰ লিখন নোৱাৰে খন্দাব। ভাগ্য এই ভাগ্য আৰু আজি স্বয়ং বিধাতাই নিৰ্মম হাতেৰে পথাৰ ৰঙা কৰিছে আমাক খেলিছে ছবি খেলিছে নিষ্ঠুৰ এই বিৰতিয়ে আমাৰ দুয়োৰ জীৱনৰ বাবে ভাগ্যৰ পৰীক্ষাৰ কাৰ যে কি দৰকাৰ হ'ব তাৰ কোনো নিশ্চয় নাই। সুশীলা, মোৰ প্ৰভু মহান, মোৰ প্ৰভু উদাৰ। সেইবাবে আমি এই মনুষ্য জীৱন লাভ কৰিছো। সুশীলা, জীৱন জীৱন এয়া নাথ এয়া জানো জীবন
সেইবাবে আমাৰ কৰ্তব্য হ'ল তেওঁক এখন চৰণে আৰাধনা কৰা। আজিও ঘৰত